শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ পৰা আমি উভতি গৈ আছোঁ। বটৰদোৱা থানৰ পৰা উভতি গৈ আছোঁ। এতিয়া গৈছোঁ আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ। নিচেই বটৰদোৱা ওচৰতে আছে বুলি ক'ব পাৰি, বেছি দূৰ নহয়। এনেও আমি ঘৰলৈ সেইফালেদিয়ে যাব লাগিব, সেইকাৰণে সোমাই যাওঁ। আহিছোঁ যেতিয়া আৰু বা কেতিয়া আহিব পাৰোঁ, একেবাৰে সোমাই যাওঁ আৰু চাই যাওঁ, আপোনালোককো দেখুৱাওঁ। আৰু নিশ্চয় সকলোৱে আহিছেই। যিসকলে অহা নাই ভিডিঅ' যোগেদি চাব পাৰিব। আৰু চাওক, এয়া পুখুৰী গোটেই চাইডে চাইডে পুখুৰী, এইটো চাইডৰ মানুহৰ। আৰু এতিয়া আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ, শেষলৈকে চাব। আহি পালোহিয়ে, এয়া চাওক, দূৰৰ পৰা অকণমান দেখুৱাই লৈছোঁ ৰাস্তাৰ পৰা। বেলি ডুবুৱে হৈছেগৈ আৰু অকণমান আন্ধাৰ হৈছেগৈ। আৰু এতিয়া চাকি ধূপ কিনি ল'লোঁ, শৰাই কিনি ল'লোঁ। এতিয়া গৈ আছোঁ, দেখুৱাই গৈ আছোঁ, আপোনালোকে চাই যাওকচোন। ধূপ চাকি বন্তি মন্দিৰৰ ওপৰত জ্বলাব নিদিয়ে, তলতে জ্বলাই যাবলৈ কয়। আমি তলতে জ্বলাই আহিলোঁ। তলতে ব্যৱস্থা আছে জ্বলাব পৰা। আৰু এতিয়া শৰাইভাগ ওপৰত দিব পাৰি, আৰু দান দক্ষিণাও ওপৰত দিব পাৰি। তাতে এতিয়া আমি শৰাইভাগ লৈ ওপৰলৈ উঠি গৈ আছোঁ। দেখিবলৈ কিন্তু বহুত ডাঙৰ হয়, বহুত কষ্ট হ'ব যেন লাগে। উঠিবলৈ কিন্তু কষ্ট নহয়, একেবাৰে ইজি হয়। এতিয়া আমি শৰাইভাগ লৈ ওপৰলৈ গৈ আছোঁ। শৰাইভাগ দি লোৱা হৈ গ'ল। শৰাইভাগ দি লোৱা ভিডিঅ' কৰা নহ'লে, দেখুৱাবলৈ নহ'ল। অকণমান অসুবিধা পালোঁ ভিডিঅ' কৰিবলৈ। আৰু এতিয়া শৰাই দিয়াৰ পাছত এক পাক ঘূৰি লৈছোঁ। এয়া চাওক, মন্দিৰৰ ওপৰৰ পৰিৱেশটো। এয়া বহুত ডাঙৰ হয়, একেবাৰে ওপৰলৈ অকণমান দিগদাৰ হয় দেখুৱাবলৈ, একোৱে দেখাই নাপায়। এয়া চাওক, ওপৰত উঠি আছোঁ এতিয়া। এয়া হৈছে ওপৰৰ পৰিৱেশটো দেই, মহামৃত্যুঞ্জয়ৰ মন্দিৰৰ ওপৰৰ ভাগ। এয়া চাওক বন্ধুসকল, দেখুৱাব পাৰিছোঁনে নাই ভালদৰে। এয়া চাওক, এইখিনি হৈছে আমাৰ লগত অহা মানুহখিনি, কেইগৰাকীমান বহি আছে। আৰু এয়া চাওক, মন্দিৰটো ওপৰৰ ভাগলৈ মই দেখুৱাই দিছোঁ। এয়াই হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। এতিয়া মই তললৈ আহি ল'লোঁ। তলৰ পৰা আহি ওপৰলৈ অলপ ভিডিঅ' কৰি দিছোঁ, পৰিৱেশটো দেখুৱাই দিছোঁ। এয়া চাওক, বহুত ধুনীয়া লাগিছে, ইমান ডাঙৰ। ভালদৰে দেখুৱাব পাৰিছোঁনে নাই জানো। এয়া চাওকচোন, এয়া চাৰিওফালে পৰিৱেশটো দেখুৱাই দিছোঁ। এয়াই আৰু বেলেগ দেখুৱাবলগীয়া একো নাই। এইফালে ৰাস্তাটো বন্ধুসকল, ৰাস্তাৰ পৰা দেখুৱাই দিছোঁ আকৌ এবাৰ দূৰৰ পৰা। এয়া চাওক, একদম দূৰৰ পৰা বেছি ধুনীয়া লাগে দেখিবলৈ। এয়া চাওক, একদম দূৰৰ পৰা মানে অকণমান ধুনীয়াকৈ দেখা পায়। আৰু অকণমান দেখুৱাই দিলোঁ, যিহেতু গধূলি হৈ আহিছে, বেলি ডুবু হৈছে। আৰু এয়া চাওক, অকণমান আন্ধাৰ হৈছে। আৰু আমাৰ উভতিবলৈও হৈছে, যিহেতু আমি তিনিচুকীয়া পাবগৈ লাগিব, গৈ থাকিব লাগিব এতিয়া গোটেই ৰাতিটো। ৰাস্তাৰ পৰা ধুনীয়া দেখি। এতিয়া ৰাস্তালৈ ওলাই আহিলোঁ। এয়া বাহিৰৰ পৰা অকণমান দেখুৱাই দিছোঁ, মেইন ৰাস্তাৰ পৰা। দূৰৰ পৰা ধুনীয়া দেখে ন। গধূলি
হ'ল এতিয়া গৈ আছোঁ গাড়ীত উঠিম গৈ থাকিম আৰু একদম ৰাতিপুৱা পামগৈ ৰাতিপুৱা কেইটাত পাওঁগৈ জানো 3টাতে পাওঁগৈ নে 4টাত পাওঁগৈ গৈ আছোঁ এতিয়া যাম আৰু একেৰাহে গাড়ীত টোপনীয়া বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানতে থৈছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব